এইটো বি ডিভিজন এবাৰ প্ৰথম ফাৰ্ষ্ট টাইম হৈছে স্বৰ্গীয় নৰুন নবী আৰু চিচিৰ মেধি সোঁৱৰণত এইটো প্ৰথমবাৰ হৈছে। এইটো বি ডিভিজন, তাৰমানে ইয়াত প্ৰতি বছৰ হৈ থাকিব, এইটো ফাৰ্ষ্ট টাইম। আৰু আমাৰ ইয়াতে এছিষ্টেণ্ট ফুটবল ছেক্ৰেটাৰী ললিত ৰাভা আছে, গতিকে বস্তুটো চলি থাকিব। এতিয়া আজি 7 নম্বৰ মেটচ চলি আছে, মোটামুটি খেল বৰ ভালেই হৈ আছে। দৰ্শকৰ উপস্থিতি অলপ কম এইবাৰ, মানে এইটো ঠিক এতিয়াও মানে মানুহে ইমান গম পোৱা নাই বোধহয়, নহ'লেতো ইয়াত বহুত মানুহ হয়, এতিয়ালৈকে ইমান হোৱা নাই। আমি আশা কৰি আছোঁ পিছৰ খেলবোৰত আৰু ভাল মানুহ আহিব। আৰু কিমানটা দলে অংশগ্ৰহণ কৰিছে ইয়াত? 20টা, টোটেল 20টা দল। 20টা দল। 24 তাৰিখৰ পৰা খেলখন আৰম্ভ হৈছে, 24 কেতিয়ালৈ চলিব, মানে ফাইনেল কেতিয়া? ফাইনেল কোন তাৰিখ আছিল? 13 জুনত। আমি সম্ভাৱ্য 13 জুনত, যদি বতৰে কিবা বিঘ্নি চিঘ্নি নকৰে, 13 জুনত ফাইনেল হ'ব লাগে। আৰু আজি ৰেল জুনিয়ৰ থবলপাৰা আৰু ৰূপজ্যোতি ক্লাব বাপুজী নগৰ দুটা টিমে খেলি আছে। ফাৰ্ষ্ট টাইম হাফ টাইম হৈ গ'ল। ৰূপজ্যোতি ক্লাবে ৰেল জুনিয়ৰ কাপক 1 গ'লত আগবাঢ়ি আছে। গোৱালপাৰা ক্ৰীড়া সন্থাৰ উদ্যোগত ফুটবল বি ডিভিজনৰ খেলা চলি আছে। যোৱা 24 তাৰিখৰ পৰা চলি আছে, অহা 13 তাৰিখলৈকে চলিব। খেলাখন খুব সুন্দৰকৈ প্ৰদৰ্শন কৰি আছে খেলুৱৈসকলে। ইয়াৰ পৰা বাছনি কৰা হ'ব যে মানে আমাৰ যিবিলাক আন্তঃৰাষ্ট্ৰীয় খেলা হ'ব, তাত ল'ৰাখিনি বাছনি কৰাৰ কাৰণে এই বি ডিভিজন খেলাটো অনুষ্ঠিত কৰা হৈছে। যিহেতু এইখন জুনিয়ৰ পৰ্যায়ৰ এটা খেল, ইয়াৰ পৰা কি আশা কৰিছে ওপৰৰ মানে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈ ওলাবলৈ ইয়াৰ পৰা? আমি আশা কৰিছোঁ যে উঠি অহা যি এই প্ৰজন্ম, আমাৰ যুৱ প্ৰজন্ম, মানে জুনিয়ৰ বি ডিভিজন, আমি আচলতে এই জুনিয়ৰ টীমৰ পৰাই আমি ল'ৰাবিলাক ভাল প্ৰদৰ্শন কৰা যিবিলাক মানে প্লেয়াৰ থাকে, মানে তেওঁলোকক ওলাই অনাৰ কাৰণে এই খেলখন অনুষ্ঠিত কৰা হৈছে।